জনাইছো আসলতে এয়া হল উত্তরম ইয়াত সমুদ্রস্য হিমাদ্রস্য দক্ষিণম বর্ষম ইয়াত ভারতম নাম ভারতীয়ত্র সন্ততি। এই সম্পূর্ণ ভারতবর্ষই এক অখণ্ড আমার এই অস্তিত্বৰ আর্যব্রত জম্বুদ্বীপ আৰু এই ভাৰতখণ্ড। গতিকে ভাৰতখণ্ডৰ এই পূৰ্ব ফালে থকা আমাৰ অসম প্ৰদেশৰ এই অত্যন্ত প্ৰাকৃতিক সম্পদাৰে পৰিপূৰ্ণ এই কাৰ্বি আংলঙৰ এই ৰংবং এই জেগা ঠাইত আমাৰ বহুত দীঘলীয়া পৰম্পৰাত শ বছৰীয়া পৰম্পৰাত এক ৰজাৰ পৰম্পৰা চলি আছে। গতিকে এই ৰজাৰ পৰম্পৰা আৰু বিভিন্ন আমাৰ যিবিলাক সাংস্কৃতিৰ বিধা আছে, এনাজৰীৰ আমাৰ যিবিলাক সূতাডাল আছে, আমি য'ত যাওঁ নেপালী সংস্কৃতি সুৰক্ষা পৰিষদ অসম আমি বিভিন্ন ধৰণে এনেকে ইজনৰ লগত সিজনৰ পাৰম্পৰিক আৰু পাৰস্পৰিক আমাৰ মিলনবিলাক আমি একাকাৰ কৰিব বিচাৰোঁ। সেই হেন জানি আজি আমি এই ৰজা আৰু পালি ৰজা দুইজন, আমাৰ এজন হ'ল লংচিং ৰংহাং আৰু আনজন হ'ল ধনসিং তেৰং, এই ডাঙৰীয়া পালি ৰজা আৰু ৰজা। আমি অত্যন্ত সুখী হৈছোঁ, আমি অত্যন্ত আজি আনন্দিত অনুভৱ কৰিছোঁ এই ৰাজদৰবাৰত আহি তেখেতসকলৰ যি কাৰ্বি পৰম্পৰাৰ, কাৰ্বি সভ্যতাৰ, কাৰ্বি সংস্কৃতিৰ এই ধুনীয়া এক পৰম্পৰা আমি দেখিবলৈ, ৰাজকীয় পৰম্পৰা দেখি আমি আচলতে নিজেই আপ্লুত হৈছোঁ, আনন্দিত হৈছোঁ। আৰু এই ৰাজকীয় পৰম্পৰা যিমানেই আমাৰ গণতন্ত্ৰভাৱে আমাৰ চহকী নহওক কিয়, কিন্তু এই ৰাজকীয় আমাৰ পৰম্পৰা থাকিব লাগিব। এই ৰাজদৰবাৰ সুৰক্ষিত হ'ব লাগিব, সংৰক্ষিত হ'ব লাগিব, আটক ধুনীয়া হ'ব লাগিব, যাতে গোটেই অসমৰ পৰা মাত্ৰ নহয়, গোটেই ভাৰতবৰ্ষৰ পৰা, এই জম্বু দ্বীপৰ পৰা যাতে আহি ইয়াত মানুহে এই ৰাজকীয় পৰম্পৰা যাতে চাবলৈ আহে। এই আমাৰ যি কিং আছে, আমাৰ যি কাৰ্বিৰ, এই গোটেইখিনি ব্যৱস্থা যাতে চাবলৈ আহে, এক চাৰিওফালৰ পৰা এক মানে ইয়াতে মানুহৰ অহা যোৱা হৈ থাকে, এই কথা আমি বিচাৰোঁ। আৰু আমাৰ সনাতন সংস্কৃতি, এই হিন্দু সংস্কৃতি, আমাৰ জনজাতিবিলাক আমাৰ একেলগে থাকি আমাৰ সংস্কৃতিক আৰু ভাল বান্ধোন কৰি ৰাখি, অটল কৰি ৰাখি ইয়াক আমি ঠিকমতে আমি ৰাখিব লাগে বুলি এনেকুৱা এটা আমি চিন্তা কৰিছোঁ। আৰু প্ৰকৃতি পূজক এই যি আমাৰ সমাজ, জনজাতিবিলাক সদায় অখণ্ড থাকিব লাগিব, এই ভাৱনা লৈ পেলাই আজি আমি ইয়াত আহিছোঁ। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম সাহিত্য সভাৰ সভাপতি মহোদয় আমাৰ বিষ্ণু নিৰোলা দেৱ আহিছে। আমাৰ লগত এই যি আমাৰ প্ৰকৃতি পূজকৰ যি আমাৰ কাৰ্বি কুৰ্ভ, এই হিমালয়লৈকে আমাৰ নেপাল হিমালয়লৈকে এখেতে গৈছে, বলেশ্বৰ হাংছে, এই সকলো মিলি গৈছে। গতিকে আমি অতি আনন্দিত হৈছোঁ। আমাৰ লগত আমাৰ কাৰ্যকৰ্তা ৰাজেশ মিশ্ৰ দেৱ আহিছে, আমাৰ লগত নাৰায়ণ বৰুৱা দেৱ আমাৰ যিজন সাংবাদিক তেখেতো আহিছে। গতিকে ইয়াতে অজস্ৰ আমি জনসাধাৰণক দেখিছোঁ ইয়াত কাৰ্বি পাহাৰৰ। গতিকে সকলোকে আমি নমস্কাৰ জনাইছোঁ, সকলোকে ধন্যবাদ জনাইছোঁ। এই পৰম্পৰা যাতে আমাৰ ধুনীয়াকৈ থাকে, গতিকে আমি আকৌ পুনৰবাৰ ৰজাক, পালি ৰজাক আমি অভিনন্দন জনাইছোঁ আমাৰ সংগঠন। এইখনে আৰু ৰংহাং ৰংবঙে সৰ্বশ্ৰেষ্ঠ, ইয়াত ৰজা থাকে, সেই ৰজাজনে যিটো ক'ব সেই বিচাৰ মতে সিহঁতে চলি আছে। এতিয়া ইয়াত তিনিটা দোকান আমি ভগাব পাৰোঁ। এটা হ'ল ৰঙাচাৰ হ'ল এইটো ভিলেজ লেভেল মানে ভিলেজ কোৰ্ট আৰু ভিলেজ কোৰ্ট ক'ব। আৰু হাই কোৰ্ট হ'ল ইয়াত হাবাই থাকে, হাবাই তলতীয়া মুটিয়া বাচাপো হেমাই বৰ্তেমেন থাকিব। আৰু সুপ্ৰিম কোৰ্ট হ'ল আমাৰ ইয়াত মেইন সুপ্ৰিম কোৰ্ট হ'ল ইয়াতে বিচাৰ গোটেই দৰবাৰ আছে। ইয়াত ৰজা কাক পাতিব লাগে নালাগে, ইয়াত বিচাৰপতিবিলাক আছে, চেনত আৰু মিজি, এই দুজনে যাব ইয়াৰ পৰা। গতিকে মেপিক লৈ পিনি নাকে তং নাকে দু চেনত মিজি এতুম কাটকে ফোনটা নি কাৰ্টন পিলো itu mah rong ceculin dok phanta korang ku kejirlo nasi nilap ting anji tongkok কাৰ্টন। আজি অসমৰ কলম্বাছ বুলি যাক জনাজাত, এয়া হ'ল আমাৰ কাৰ্বি জনগোষ্ঠী। তেনেকুৱা কাৰ্বি জনগোষ্ঠীৰ ৰাজপ্ৰসাদ ৰংহাং ৰংবাঙত আজি আমি উপস্থিত হৈ অতিকৈ আনন্দিত হৈছোঁ আৰু ৰজাক আমি সেৱা জনাইছোঁ।
আপোনালোকৰ যিটো কাষ্টমাৰী লোৰ অতীতৰ পৰা আৰম্ভণিৰ পৰা আৰু আজিলৈকে আপোনালোকে যেনেকৈ ৰাখিছে আমি দেখি অবাক হ'লোঁ। অনাগত দিনবিলাকত আপোনালোকে এনেকৈ নিজৰ সংস্কৃতিক বচাই ৰাখক। আমি অসম সাহিত্য সভাৰ পৰা কৰিবলগীয়া আমি লিখনি কৰিবলগীয়া আমি লিখি যাম। অনাগত দিনবিলাকত বিভিন্ন অনুষ্ঠানবিলাকত আপোনালোকক আমি মাতিম আৰু ইয়াৰ যিটো উন্নতি হকে জিলা আৰু ষ্টেট চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰলৈকে দায়িত্ববোৰ আছে, সেই দায়িত্ববিলাক তেওঁলোকে নিশ্চয় পালন কৰি আছে। অনাগত দিনবিলাকত ইয়াত বহুত ডাঙৰ ডাঙৰ এনেকুৱা হওক, গোটেই বিশ্বৰ মানুহ কাৰ্বি এইখন ৰাজপ্ৰসাদত আহক, টুৰিজিম প্লেচো এটা ডেভেলপ হওক, হয়নে? সেই গতিকে তেতিয়া ফিচাৰীত হ'ব। তে মই বিশেষ ক'বলগীয়া নাই। আজি বলেশ্বৰ দা আমাক সময় দিলে, দাদাক অশেষ ধন্যবাদ। আৰু ৰাণাজী আজি আহিছে আমাক, এইটো সমন্বয়ৰ এনাজৰী, অসমৰ যিটো সমন্বয়ৰ এনাজৰীৰ মাজতে আমি আজি একগোট হৈ আজি তিনিকুণীয়া কাৰ্বি কুৰ্ফৰ পৰা আছে এখেত দায়িত্বত, এইফালে নেপালী কালচাৰৰ পৰা পাৰ্টৰ পৰা আছে, সাহিত্য সংস্কৃতিৰ পৰা। মই এতিয়া অসম সাহিত্য সভাৰ দায়িত্বৰ পৰা মাজত হৈ এলানি যাওঁ পাহাৰলৈ, সেউজ পাহাৰলৈ উঠোঁ বুলি আমি আহিলোঁ। আজি সঁচাকৈ আমি এক্সচেঞ্জ অফ দ্য কালচাৰ পাৰ্টটো আমি পালোঁ। ইমানকে কৈ সমাপ্ত কৰিছোঁ। থেংক ইউ। শ বছৰীয়া, হাজাৰ বছৰীয়া এই পৰম্পৰা, যি ৰজাৰ পৰম্পৰা আছে, সেই পৰম্পৰা এতিয়া মানে গোটেইখিনি বৰ বেয়ালৈ গৈ আছিলে। কিন্তু এতিয়া আমাৰ কাউন্সিলে ইমান ধুনীয়া এটা উদ্যোগ লৈছে যে এতিয়া আমাৰ বৰ্তমান এই গোটেইখিনিক সংৰক্ষণ কৰিবৰ কাৰণে 10 কোটি টকা দিছে। আৰু ইয়াৰ গোটেইখিনি এটা পৰিকল্পনা হৈ গ'ল যে আমাক ৰজা আৰু পালি ৰজাই গোটেইখিনি আমাক জনাইছে। আমি একদম ভাল পাইছোঁ যে ইয়াৰ আমাৰ যিজন চিফ আছে, তেখেত আমাৰ যিজন ডক্টৰ তুলিৰাম ৰংহাং, তেখেতক আমি অজস্ৰ ধন্যবাদ দিছোঁ যে তেখেতে ইমান ধুনীয়া এটা কাম আগুৱাই লৈ গৈছে। তেখেতে কোনেও ভবা নাছিল এই কথাটো তেখেতে ভাবিছিল, গতিকে আমি তেখেতক ধন্যবাদ দিছোঁ। আমি আহ্বান জনাম যে পৰৱৰ্তী সময়ত আমাৰো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও বহুত কথাখিনি পাতিছে আৰু তেখেতেও কিবা আশ্বাস দিছে, গতিকে আৰু ভাল হ'ব। ইয়াত আমাৰ কাৰ্বিসকলৰ যি গোটেই পৃথিৱীত 15 পৰা 20 লাখ কাৰ্বিসকল গোটেই পৃথিৱীত মানে য'ত ত'ত আছে, খিচৰিত হৈ আছে। এইসকলৰ এইটো মেইন জেগা হ'ল এই আমাৰ কাৰ্বি পাহাৰ, গতিকে আৰু ৰংবং। গতিকে ইয়াত আমি ভাবোঁ এই গোটেইখিনি ৰাজমহলৰ আশে পাশে গোটেইখিনি সংগ্ৰহালয় হওক, মিউজিয়াম, ইয়াত লাইব্ৰেৰী হওক, গোটেই যাতে কোনেও ক'বলগীয়া নহয়, গোটেই পঢ়িয়ে আমি যাতে পাওঁ, দেখিয়ে আমি যাতে জানো, এনেকুৱা হওক, এনেকুৱা আমি এটা ভাবিছোঁ। গতিকে আকৌ পুনৰবাৰ আমি ৰজা আৰু পালি ৰজাক ধন্যবাদ দিছোঁ আৰু গোটেই মংগল হওক, শুভ হওক, কাৰ্বিসকলৰ মাত্ৰ নহয় বিশ্বৰেই ভাল হওক। তেখেতসকলে প্ৰকৃতি পূজাৰ লগত যি ইয়াত দেৱতাসকলক পূজা কৰে, ইয়াক সংৰক্ষণ কৰিব লাগে বুলি, গোটেই বিশ্বৰ কাৰ্বিসকলক সংৰক্ষণ হ'ব লাগে বুলি ইয়াতে মানে আমাৰ ৰজা ৰাণী হিচাপেও এনেকৈ ভাবে যে ইয়াত অজগৰ আৰু অজগৰৰ মাইকী অজগৰ এই দুইজনক ইয়াত ৰাখি আমি দেখুৱাম। ফটোটো কিমান ধুনীয়াকৈ চাওক, এই যে গতিকে অজগৰৰ আমি দুইটাক দেখিছোঁ এনেকৈ থেলেন বুলি কয়। থেলেন, এই থেলেন পূজাটো অত্যন্ত আকৰ্ষণীয় হয়। আমাক মাতিছে, আমি আহিম ইয়াত, যেতিয়া মাতিছে আমাক অলৰেডি, আৰু আমি আহিম। গতিকে আমি ধন্যবাদ জনাইছোঁ। ইয়াতে ৰাখি দিছোঁ। হয়, ক্ৰমী এই প্ৰতীক অস্ত্ৰ শস্ত্ৰ আমি বৰ সুখী আজি এটা কলম আৰু ৰাজদৰবাৰ আছে। আমি আগতে শুনিছোঁ, মই অহা নাই, এইটো মোৰ প্ৰথম, বুজিছে নাই? আমি প্ৰথম আহিলোঁ। আপোনালোকক আমি প্ৰথমতে এটা আমাৰ মানে কি হ'ল, আমাৰ যিটো সংস্কৃতি আছে